Good evening student, ABC GYANALAYA YouTube channel লৈ তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয় অধ্যায়ৰ কিছু অংশ আলোচনা কৰিম। তো আমি যোৱা খণ্ডত কিছু আলোচনা কৰিছিলো আৰু কিছু বাদ পৰি আছে। সো সেই বাদ পৰা কিছু অংক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো 1 নম্বৰৰ আজি 4 আৰু 5 কৰিম আৰু 2 নম্বৰৰ দুটামান অংক কৰিম। তো 1 নম্বৰ প্ৰশ্নটো দ্বিঘাত বহুপদবিলাকৰ শূন্য উলিওৱা আৰু এই শূন্যবিলাক আৰু সহগবিলাকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো সত্যাপন কৰিব দিছে। তো প্ৰথমতে আমি শূন্য উলাই লম। এই নম্বৰটো দিয়া আছে নেকে 4u² + 8u। তো ইয়াৰ পৰা এই দুটা পদৰ পৰা আমি 4u কমন ল'ব পাৰোঁ, কাৰণ ইয়াক 4ৰে হৰণ যায়, ইয়াকো 4ৰে হৰণ যায়। তো 4u কমন ল'লোঁ। তো 4u কমন ল'লে আমি কি লিখিব পাৰোঁ? u+2 হোল এইটো লিখিব পাৰোঁ। এতিয়া শূন্য দুটা কি হ'ব? শূন্য দুটা 4u = 0 হ'ব আৰু u+2 = 0 হ'ব। তো 4u লগত পূৰণ হৈ আছে, সোঁফালে আনা কি হ'ব? 0 লগত পূৰণ থাকিলে কি হয়? হৰণ হয়, হৰণ হ'ব, অৰ্থাৎ তলত বহিব। 0/4 মানে কি? 0 আৰু u+2 = 0। ইয়াৰ পৰা 2ক পক্ষান্তৰ কৰা, অৰ্থাৎ সোঁফালে লৈ আনা। সোঁফালে আনিলে কি হ'ব? প্লাছ আছে, কি হ'ব? মাইনাছ। তো হ'ল আমাৰ শূন্য দুটা কি পালোঁ? 0 আৰু -2। এতিয়া শূন্য দুটাৰ যোগফল, শূন্য দুটা আগতে পাইছোঁ 0 আৰু -2, যোগফল অৰ্থাৎ যোগ কৰিব দিছে। চ' 0 + -2 হ'ল। চ' যদি যোগ কৰোঁ আমি কি পাম? -2 পাম। আমি জানো যে যিকোনো সংখ্যা এটাৰ তলত এটা কি থাকে? 1 থাকে। চ' -2ক আমি কি লিখিব পাৰোঁ? -2/1 এনেকৈ লিখিব পাৰোঁ। এতিয়া 4 কিয় পূৰণ কৰিছোঁ চোৱা। আমাৰ দ্বিঘাত বহুপদটো কি আছিল? 4u² + 8u। এইটো আছিল নে নাই? আছিল। তে আমি শূন্য দুটাৰ যোগফল জানো -b/a। শূন্য দুটাৰ যোগফল কি জানো? -b/a। এতিয়া চোৱা bৰ মান কি হৈ আছে? bৰ মান 8 হৈ আছে, অৰ্থাৎ এই 2ক কি কৰিব লাগিব? 8 বনাব লাগিব। 8 বনালে কি পূৰণ কৰিব লাগিব? 2ৰ লগত 4। সেইকাৰণে 2ৰ লগত -2ৰ লগত 4 পূৰণ কৰিলোঁ। তো 2ৰ লগত 4 পূৰণ কৰিছোঁ কাৰণে 1ৰ লগতো কি কৰিব লাগিব? 4 পূৰণ কৰিব লাগিব। তো এইটো বুজি পাইছা কিয় 4 পূৰণ কৰিছোঁ? কাৰণ আমাৰ bৰ মান কি দিয়া আছে? 8 দিয়া আছে। চ' এতিয়া এইটো b কেনেকৈ হ'ল? চ' দ্বিঘাত বহুপদটো আমাৰ কি আছিল? ax² + bx + c এইটো আছিলে নাই? তো আমাৰ এই c অৰ্থাৎ ধ্ৰুৱক পদটো দিয়া নাই এইটোত। তো ইয়াতে b 8, তো সেইকাৰণে আমি ইয়াত 4 পূৰণ কৰিছোঁ। এতিয়া যদি পূৰণ কৰোঁ 4 × 2 কিমান? 8, -8/4। এতিয়া ইয়াতে মাইনাছ পাইছোঁ, তো সেইকাৰণে -b/a এইটো আমাৰ শূন্য দুটাৰ যোগফলৰ সূত্ৰটোত আছিল আমাৰ। এতিয়া তোমালোকে ক'ব পাৰা যে b যিহেতু +8 আছিল, তো ইয়াতে মাইনাছ কিয় পালোঁ? তো ইয়াতে সেইকাৰণে আমি কি দিব পাৰি? এনেকৈ ব্ৰেকেট এটা দিব পাৰি, ঠিক আছে। কাৰণ bৰ মান যিহেতু প্লাছ, তো ইয়াতে আমি মাইনাছ পাইছোঁ, সেইকাৰণে ইয়াতে এটা ব্ৰেকেট দিব পাৰোঁ। এতিয়া চা bৰ আগত মাইনাছ আছে, 8ৰ আগতো মাইনাছ, তো মাইনাছ আৰু মাইনাছ কেঞ্চেল হৈ কি হ'ল? +8 হ'ল। তো বুজি পাইছা এইখিনি? এতিয়া শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল কি আছিল? c/a। শূন্য দুটা আগতে ওলোৱা আছে কিমান? 0 × -2 পূৰণ কৰিলে কি হ'ব? 0। আৰু 0 যিকোনো সংখ্যাৰ তলত এটা 1 থাকে বুলি কৈছোঁ, 0ৰ তলত 1 আছে। এতিয়া ইয়াতে 4 কিয় পূৰণ কৰিলোঁ? কাৰণ আমাৰ সমীকৰণ দ্বিঘাত বহুপদটো কি আছিল? দ্বিঘাত বহুপদটো কি আছিল? 4u² + 8 আছিল। তো যিহেতু ইয়াতে এৰ মান কিমান হৈ আছে? 4 আছে, এৰ মান 4। তো 1ৰ লগত অৰ্থাৎ c/a পূৰণফল হ'ল c/a। মানে তলৰ সংখ্যাটো কি হ'ব লাগিব? 4 হ'ব লাগিব। সেইকাৰণে 1ৰ লগত 4 পূৰণ কৰা হৈছে। তো তলৰ লগত তলত যদি 4 পূৰণ কৰোঁ, তেতিয়া ওপৰতো কি কৰিব লাগিব? 4 পূৰণ কৰিব লাগিব। সেইকাৰণে 4 পূৰণ কৰা হ'ল। 0 × 4 = 0 আৰু 4 × 1 = 4, অৰ্থাৎ c/a। c মানে 0, a মানে কিমান? 4। মিলিছে? তো এইখিনি বুজি পাইছা? এতিয়া 5 নম্বৰটো চোৱা কি দিয়া আছে? t² - 15। তো t² - 15ক আমি এনেকৈ লিখিব পাৰি নে নাই? t² - √15 হোল স্কোৱাৰ এনেকৈ লিখিব পাৰি। তো এইটো এটা সূত্ৰৰ লগত মিলি আছে। কোনটো সূত্ৰৰ লগত? a² - b² সূত্ৰ। তো a² - b² সূত্ৰক কি লিখিব পাৰোঁ? a + b হোল a - b হোল।
এনেকৈ লিখিব পাৰি তো এইটো এ বুলি ভাবি লোৱা এইটো বি বুলি ভাবি লোৱা ঠিক কি লিখিব পাৰিম এ প্লাছ বি অৰ্থাৎ টি প্লাছ √15 হোল টি মাইনাছ √15 তো এইখিনিলৈকে বুজি পাইছা অ'কে এতিয়া শূন্য দুটা কি হ'ব টি প্লাছ √15 ইজিকেল টু 0 বা টি মাইনাছ √15 ইজিকেল টু 0 তো টি ইজিকেল টু কি হ'ব √15ক পক্ষান্তৰ কৰা প্লাছ আছে মাইনাছ হ'ব আৰু ইয়াতে মাইনাছ আছে এইটো কি হ'ব প্লাছ হ'ব তো এইখিনিলৈকে বুজি পালোঁ আমি শূন্য দুটা কি পালোঁ মাইনাছ √15 আৰু √15 এতিয়া আমাক কি ওলাব লাগিব শূন্য দুটা আৰু সহগৰ মাজৰ সম্পৰ্ক তো এতিয়া চাওক শূন্য দুটাৰ যোগফল শূন্য দুটা কি পাইছিলোঁ মাইনাছ √15 আৰু √15 তো এই দুটা যোগ কৰিলে কি হ'ব যেহেতু চিন দুটা বেলেগ বেলেগ কি কৰিব লাগিব বিয়োগ ইয়াৰ পৰা এইটো গ'লে কি হয় 0 হয় তো যিকোনো সংখ্যাৰ তলত এটা কি থাকে 1 থাকে তো এইটো পাইছোঁ তো আমাৰ সমীকৰণ আমাৰ দ্বিঘাত বহুপদটো কি আছিল t² মাইনাছ √t² মাইনাছ 15 এইটো আছিল তো b/a মাইনাছ b/a এইটো লিখিব পাৰোঁ কাৰণ a মানে কি হৈ আছে a মান 1 অ'কে আছে এৰ মান কিয় 1 হ'ল কাৰণ চোৱা a² প্লাছ bx প্লাছ c এইটো আছিল তোমাৰ দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ তো সেই হিচাপে স্কুৱেৰ থকা চলকৰ সহগটোৱে হ'ব তোমাৰ a তো a মানে a ঠিকে আছে তাৰপিছত শূন্য দুটাৰ পূৰণফল √15 মাইনাছ √15 ইনটু √15 পূৰণ কৰিলে কি হ'ব তোমাৰ 15 হ'ব এতিয়া √15 হয় 15ৰ যিকোনো সংখ্যাৰ তলত আমি 1 এটা লিখিব পাৰোঁ চোৱা ইয়াতে a 1 হৈ আছে চ' ঠিকে আছে এইটো তো এইটোৱে হ'ল আমাৰ শূন্য দুটাৰ পূৰণফল আৰু যোগফল অৰ্থাৎ এইটোৱে আছিল আমাৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ সত্যাপনা এতিয়া 2 নম্বৰ অংকটোত কি দি আছে যে তলৰ যোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবিলাকৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তো প্ৰথমতে দিয়া আছে শূন্য দুটাৰ যোগফল অৰ্থাৎ সমষ্টি 1/4 আৰু পূৰণফল কি দিয়া আছে -1 তো সেইকাৰণে মই লিখিছোঁ যে দিয়া আছে শূন্য দুটা আমি আলফা আৰু বিটা বুলি ধৰি ল'লোঁ আলফা প্লাছ বিটা ইকুৱেল টু কি 1/4 আৰু আলফা ইনটু বিটা অৰ্থাৎ পূৰণফল কিমান -1 তো যি আছে সেই লিখিলোঁ এতিয়া চোৱা আলফা প্লাছ বিটা কিমান দিয়া আছে 1/4 লিখিলোঁ এতিয়া শূন্য দুটাৰ যোগফলক আমি কি হিচাপে লিখোঁ -b/a তো বিৰ আগত কি আছে মাইনাছ আছে বিৰ আগত মাইনাছ অৰ্থাৎ ওপৰতটো হ'ল b তলতটো হ'ল a এতিয়া বিৰ আগত যিহেতু মাইনাছ আছে ইয়াতে মাইনাছ দিব লাগিব এতিয়া যদি ইয়াতে মাইনাছ দিওঁ তেতিয়া এইটো কি হ'ব মাইনাছ হৈ যাব তো যাৰ কাৰণে কি কৰিব লাগিব আমাৰ ডাবল মাইনাছ দিব লাগিব তো মাইনাছ আৰু মাইনাছে কি হৈ গ'ল প্লাছ হৈ গ'ল তো বিৰ মান মাইনাছ মিলিছে যি আছে সিয়ে কৰিলোঁ তো -b/a এতিয়া পূৰণফল আলফা ইনটু বিটা কিমান দিয়া আছে ইমান এতিয়া ইয়াতে কি কৰিছোঁ চোৱা যিকোনো সংখ্যাৰ তলৰ এটা কি আছে 1 আছে 1 -1/1 লিখিলোঁ এতিয়া 4 কিয় পূৰণ কৰিছোঁ কাৰণ ওপৰত হৰত কি দিয়া আছে 4 দিয়া আছে তো ইয়াৰ হৰত কি কৰিব লাগিব ইয়াৰ হৰত 4 কৰিব লাগিব সেইকাৰণে 4 তলত পূৰণ কৰিছোঁ তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব পূৰণ কৰোঁতে কি হ'ব 4 × 4 -4 4 × 4 4 অৰ্থাৎ c/a ইয়াতে চোৱা এৰ মান কিমান 4 এৰ মান 4 লিখিলোঁ বিৰ মান কিমান হ'ব এইটো চোৱা মাইনাছ আৰু মাইনাছ কেঞ্চেল তো বি মান মানে -1 হ'ল চি কিমান আছে চি -4 তো এইটো হ'ল এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো কি হ'ব যেহেতু দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ হ'ল ax² প্লাছ bx প্লাছ c এতিয়া a মানে কি দিয়া আছে 4 এৰ জাগাত 4 বহাইছোঁ খালি তাৰপিছত বিৰ মান কি দিছে 1 মানে বিৰ জাগাত 1 বহাব লাগিব -1 তো বিৰ -1 বহালেও হয় নবহালেও হয় x লিখিলোঁ তাৰপিছত c কিমান আছে 4 -4 তো -4 2 নম্বৰ অংকটো চোৱা ইয়াতে শূন্য দুটাৰ যোগফল দিছে √2 আৰু পূৰণফল দিয়া আছে 1/3 তো সেইকাৰণে লিখিলোঁ আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল কিমান √2 আৰু পূৰণফল কিমান দিয়া আছে আলফা ইনটু বিটা 1/3
তো আলফা দুটাৰ শূন্য দুটাৰ যোগফল √2 যিকোনো সংখ্যাৰ তলত এটা কি লিখিব পাৰি 1 লিখিব পাৰি কৈছোঁ মই তো ইয়াতে 3 কিয় পূৰণ কৰিলোঁ হয়নে ইয়াতে 3 কিয় পূৰণ কৰিলোঁ কাৰণ চোৱা ইয়াৰ হৰত কি আছে 3 দিয়া আছে সেইকাৰণে হৰবিলাক সমান বনাব লাগিব অৰ্থাৎ হৰবিলাক সমান কৰিব লাগিব যাৰ কাৰণে ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব ইয়াৰ লগতো 3 পূৰণ কৰিব 3 পূৰণ কৰিলে কি হয় 3√2 হয় অৰ্থাৎ প্লাছ 3√2 হয় আৰু 3 গুণ 3 হয় ইয়াতে কিয় মই ডাবল মাইনাছ দিছোঁ কাৰণ আমি জানো শূন্য দুটাৰ যোগফল -b/a বিৰ আগত মাইনাছ আছে সেইকাৰণে মাইনাছ এটা দিম মাইনাছ দিয়াৰ লগে লগে কি হয় এইটো মাইনাছ হৈ যাব কাৰণ কিন্তু ইয়াতে কি আছে প্লাছ আছে সেইকাৰণে মই ডাবল মাইনাছ দিব লাগিব আমাৰ তো তলত কি আছে 3 গুণ 3 বহালোঁ অৰ্থাৎ -b/a হ'ল এইখিনি তাৰপিছত আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল 1/3 হ'ল তো শূন্য দুটাৰ পূৰণফল কি জানো আমি c/a তো লিখিলোঁ এৰ মান চোৱা 3 হৈ আছে ইয়াতেও এৰ মান কিমান হৈ আছে 3 হৈ আছে মিল আছে মানে সমান হৈ আছে মানে হৰবিলাক সমান হ'ব লাগিব তো ইয়াতে চোৱা a কিমান a হ'ল 3 b কিমান মাইনাছ মাইনাছ কেনচেল হ'ল b মানে কিমান -3√2 আৰু c মানে কিমান c মানে 1 হ'ল এতেকে নিৰ্ণয় বহুপদটো কি হ'ব যেহেতু আমি জানো বহুপদৰ প্ৰামাণিক ৰূপ ax² + bx + c তো ইয়াতে a মানে 3 পালোঁ বহালোঁ x² b মানে কিমান -3√2 b ঠাইত -3√2 বহালোঁ x বহালোঁ তাৰপিছত c কিমান আছে 1 বহালোঁ